নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগত জনাইছো মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে কথা পাতিম জুবিন গাৰ্গৰ 10টা ভাল লগা গুণৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, জুবিন গাৰ্গ আদৰ্শৰ এটা প্ৰতীক। যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই ধোৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ। ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক দুখীহে কৰি তোলে, দুৰ্বল কৰিহে তোলে। চিনেমাত তেনে মুহূৰ্তত তেনে গানবোৰ দৰ্শকক ভাৰাক্ৰান্ত কৰি তোলাত অৰিহণা যোগায়। কিন্তু ধ্বংস বা দুখৰ পৰিৱেশ এটাত নিজে আবদ্ধ থকা মানুহক শান্তিৰ বাবে প্ৰয়োজন হয় আশাৰ গান, সুন্দৰৰ গান। সেইবাবে সেই সময়ত জুবিন গাৰ্গৰ গান হৈ পৰিছিল নৰকৰ আচৰিত হৈ শুনিবলৈ পোৱা কুলি মাতৰ দৰে। মানুহে মূৰ দাঙি চাইছিল সেই কণ্ঠটোৰ পিনে, যি মাত শুনি মানুহে নতুনকৈ অনুভৱ কৰিব পাৰিছিল। ইতিহাসৰ তালফাল চলি থকা কেৱল সেইখনেই আচল পৃথিৱী নহয়, ইয়াতেই আছে আশা আৰু সুন্দৰ। সেইবাবেও তেওঁক ইমান মানুহে আপোন কৰি লৈছিল সেই তেতিয়াৰ পৰা। 2 নম্বৰ, বহু বিতৰ্ক আৰু হেজাৰ গঞ্জনাৰ পাছতো জুবিন গাৰ্গ খতম হৈ যোৱা নাছিল। কেইবাটাও বিতৰ্কত তেওঁ ক্ষমাও খুজিব লগা হৈছিল, কিন্তু তেওঁ নিজকে বিতৰ্কতে লেটি লৈ ৰৈ নাথাকে। পিছ মুহূৰ্ততে তেওঁ কামত লাগি ধৰে। তেওঁৰ শুক্ৰবাৰে দিনজোৰা, সপ্তাহজোৰা বিতৰ্কত যেতিয়া ব্যস্ত থাকি নিজৰহে সময় সামৰ্থ্য অত্যাধিক নষ্ট কৰি থাকে, তেতিয়া জুবিন গাৰ্গ ব্যস্ত থাকে শ্বুটিঙত, গানৰ ৰেকৰ্ডিঙত, ক'ৰবাত সামাজিক কামত। সাধাৰণ মানুহৰ লগত বিতৰ্ক হ'লে বিতৰ্কটোৱে তেওঁলোকক বহু অনিষ্ট কৰেই, কিন্তু তাৰ লগতে তেওঁলোকৰ বেছি অনিষ্ট কৰে নিজে সকলো বাদ দি দিয়াৰ বাবেহে। সকলো নাইকিয়া হৈ যোৱাৰ পাছতো পুনৰ আৰম্ভ কৰাটোৱেই জীৱনৰ নিয়ম। জুবিন গাৰ্গেও কৈছে, শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। 3 নম্বৰ, বিবেকৰ দায়ত পৰিয়েই হওক বা বতাহৰ উটি গৈয়ে হওক বা মৃত্যুৰ ভয়তেই হওক, এসময়ত গায়ক গায়িকাই প্ৰগতিশীলতা আৰু বিপ্লৱৰ নামত উগ্ৰবাদৰ সমৰ্থনত গীত গাইছিল। তেওঁলোকে তথাকথিত সংগ্ৰাম কৰিছিল অস্তিত্ব নাইকিয়া শত্ৰুৰ বিৰুদ্ধে। সেই সময়ত জুবিন গাৰ্গে ভাবুকিৰ পিছতো সেইবোৰ কাৰ্যক প্ৰশ্ৰয় দিয়া নাছিল। তেতিয়াৰ এটা সৰু ল'ৰাই অকলে থিয় দিয়াটো কম সাহসৰ কাম নাছিল। জুবিন গাৰ্গৰ এই আদৰ্শই নতুন প্ৰজন্মক নিজ সামৰ্থ্যৰ থিয় দি নিজ হাতেৰে নতুন অসম গঢ়িবলৈ উদ্বুদ্ধ কৰিছিল। তেওঁলোকে বুজিছিল, নিজক শুধৰাই নল'লে সকলো অৰ্থহীন। 4, জুবিন গাৰ্গৰ খোলা ভুংভুঙীয়া কথা আৰু য'তে ত'তে যিকোনো ধৰণে চলিব পৰা স্বভাৱ। কান্ধত লাখুটি এডাল লৈ এফালে মোনা এটা ওলমাই আপুনি বিমানৰ পৰা নামি আহিব নোৱাৰে, ইচ্ছা গ'লেও নোৱাৰে, ভাৱমূৰ্তিত আঘাত লাগিব বুলি। বজাৰলৈ খালী চেণ্ডেল এযোৰ পিন্ধি গ'লেও কিছুমান সম্ভ্ৰান্ত মানুহে আমাক মুখ বেকা কৰি চায়। সৰুতে কোনোবা গাঁৱত থাকোঁতে লগৰ স্কুলীয়া ল'ৰাবোৰে মৰাপাটৰ ৰছীৰে বেল্ট সাজি কঁকালত মাৰি গৈছিল, কিনি দিবলৈ দেউতাকৰ ধন নাই বাবে। কিন্তু আমাক তেনেকৈ যাবলৈ দিয়া হোৱা নাছিল। আমি নোৱাৰোঁ, আমি বাধ্য হওঁ, কিন্তু এইদৰে আমাৰ বহুতৰ মনত সোমাই থকা নিজৰ ৰূপটোৰ সৈতে একাত্ম হ'বলৈ আমি সুযোগ পাওঁ জুবিন গাৰ্গৰ জৰিয়তে। 5, নিজে শুদ্ধ বুলি ভবাটো কোৱাৰ সাহস আৰু আত্মবিশ্বাস। মনোবিজ্ঞানে কয়,
সৃষ্টিৰ লগত আত্মবিশ্বাসো জড়িত হৈ থাকে। আপোনাৰ সৃষ্টিটো মানুহে কেনেদৰে লয় সেইটো আপুনি বহুত পিছতহে জানিবলৈ পাব, কিন্তু সেইটো মানুহৰ মাজলৈ উলিয়াই দিবলৈ প্ৰথমে আত্মবিশ্বাস লাগিব। মত বা চিন্তা এটা প্ৰকাশৰ ক্ষেত্ৰতো এইটো প্ৰয়োজন। মতটো কি বা হ'ব, কি বা নহ'ব বুলি ভাবি থাকোঁতেই বহুতৰ সময় গুচি যায়। সেইটো সাহসেৰে ক'ব পৰাটো দৰকাৰ। সেইটো পৰ্যালোচনাৰ বাবে ৰাইজৰ মাজলৈ এৰি দিব পৰাটো দৰকাৰ। তেওঁৰ এইটো বিশ্বাস আছে বাবেই শুভাকাংক্ষী সমালোচকে তেওঁৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰি আন বিষয়তো মাত দিবলৈ আহ্বান জনায়। 6. দুই একে নিন্দা কৰি কয় যে জুবিন গাৰ্গৰ জন্মগত মাতটো বা ঈশ্বৰ প্ৰবত্ত কণ্ঠটোৰ বাহিৰে একো নাই। কিন্তু মাজে মাজে জুবিন গাৰ্গৰ সৈতে একে মাতৰ গায়ক একোজন ওলায়। তেওঁলোক ওলোৱাৰ পৰা এটা কথা ভাল হ'ল, তেওঁলোকে যেতিয়া জুবিন গাৰ্গৰ গান একোটা গায় তেতিয়া সম্পূৰ্ণ একে যেন লাগে। কিন্তু তেওঁলোকে যেতিয়া বেলেগ এটা গান গায় বা নিজা সৃষ্টি এটা গায় তেতিয়া ওলাই পৰে যে তেওঁলোক জুবিন গাৰ্গ নহয়। জুবিন গাৰ্গে দি থোৱা আৰ্হিটোত তেওঁলোকে ঠিকে গায়, কিন্তু নিজে তেনে এটা পৰ্যায় দিব নোৱাৰে। তেওঁলোক সাধাৰণ হৈ পৰে বা অসাধাৰণ হ'বলৈ তেওঁলোকক বহু সাধনা লাগিব। 7. কাকো খাতিৰ নকৰা মনোবৃত্তি। কাৰোৰে আঙুলিত খামুচি ধৰি জুবিন গাৰ্গ পৰিচয় হোৱা নাই। যি কৰিছে নিজেই কৰিছে। তেওঁৰ চিনেমাৰ প্ৰচাৰ কৰি থকা সময়ত অসমীয়া ৰাইজ চিনেমা চাবলৈ ওলাই আহক বুলি আহ্বান জনোৱা সময়ত কিছুমানে কৈছিল যে কাকো খাতিৰ নকৰো বুলি। দমফালি মৰা মানুহটোৱে আজি অসমীয়া ৰাইজক খাতিৰ কৰি আছে চা। তাৰ মানে তেওঁলোকে ৰাইজৰ আহ্বান জনোৱাটো বা ৰাইজৰ কাষলৈ যোৱাটো খাতিৰ বুলি ক'ব বিচাৰে। কিন্তু খাতিৰৰ অৰ্থ বেলেগ। এই যে ঠিকা এটা বিচাৰি মন্ত্ৰী বা বিষয়াৰ ঘৰলৈ গৈ গাখীৰ কলহ এটা মিঠাই অলপ দি আহে, তেখেতক কিবা এষাৰ ক'বচোন বুলি বিধায়কৰ পত্নীক নেৰানেপেৰাকৈ ধৰে, প্ৰমোচন দিব বুলি ওপৰা উভৰি কৰি থাকে, চাকৰি দিব বুলি কাৰোবাৰ সমস্ত ঘৰুৱা কাম কৰি দিয়ে, সেইবোৰ হ'ল খাতিৰ কৰা কাৰ্য। সেইসকলে হয়তো তেনেকৈ জীৱন নিৰ্বাহ কৰি কাকো খাতিৰ নকৰো কথাষাৰ শুনি দাপোনত নিজৰ ৰূপ দেখি লজ্জিত বা আতংকিত হৈ উঠিছিল। 8. এডমাণ্ড হিলাৰীক এভাৰেষ্ট বিজয়ী প্ৰথমজন মানুহ বুলি জনা যায় অধিক পৰিমাণে। কিন্তু তেওঁ আন বহুতো অসামান্য অভিযান চলাইছিল। সেইবোৰৰ উপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ স্কুল, হস্পিটেল, পৰিৱেশ ৰক্ষা কাৰ্য, সহায় কেন্দ্ৰ আদিৰ জৰিয়তে হিমাচল অঞ্চলৰ মানুহৰ জীৱন ধাৰণা সলাই পেলাইছিল। জুবিন গাৰ্গো এই ধৰণৰ মানুহ। এডমাণ্ড হিলাৰীৰ মূল পৰিচয় বেলেগ এটা, সেইটো হ'ল তেওঁ এভাৰেষ্ট বিজয়ী। কিন্তু তেওঁ কেৱল মুখৰ মানুহ নাছিল, হাতে কামে সমাজত অৱদান আগবঢ়াইছিল, যিখিনি কামক এডমাণ্ড হিলাৰীয়ে নিজৰ শ্ৰেষ্ঠ কামখিনি বুলি ভাবে। একেদৰে জুবিন গাৰ্গৰ মূল পৰিচয় বেলেগ এটা, তেওঁ গায়ক, কিন্তু সমাজৰ বাবে হাতে কামে কৰি তেওঁ বহুতো মানুহক সহায় কৰিছে। 9. জুবিন গাৰ্গৰ ওপৰত ভিত্তি কৰি বহুত মানুহ চলি আছে আৰু বহুতে তেওঁৰ বাহুত ভৰ দিয়েই পৰিচিত আৰু প্ৰতিষ্ঠা লাভ কৰিছে। কোনোবাই কৈছিল তেওঁ নিজেই এটা উদ্যোগ হৈ আছে। 10. অসমীয়া শব্দৰ চহকী ভাণ্ডাৰ। বহুতো শব্দ তেওঁ জানে। অনুভৱবোৰ ধুনীয়াকৈ সজাবলৈ সেইবাবেই তেওঁ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।